তুমি বনাইছা হে তুমি বনাইছা তোমাৰ নামটো কৈ দিয়াচোন কোন ক্লাছত পঢ়া ক্লাছ 3 পঢ়ি এয়া বনাইছে মই ক্লাছ 3 কি কম হেপী লক্ষী পূজা কি পূজা হেপী লক্ষী পূজা অসমীয়া ভাষাটো বাপেৰে বন্ধকত দি থৈ আহিছে অসমীয়াত ক'লে কি ঘটিটো হয় তোৰ অলগন্ধ তই ৰাইজক শুভেচ্ছা জনাইছ নাই বেলেগ কথা পাতিব প্ৰথম বিয়াখন খাই আহোঁ তাৰপিছত আমি এজেগাত যাম ধুনীয়াকৈ যাম আমাৰ দেহাত দিয়াও যাব দিয়া কৈ দিয়া অঁ থুকা তোমাক নিনিও বাই বাই তো স্বাগতম জনাইছোঁ মানস ব্লগ অন্য এটা ভিডিঅ'লৈ মানে মই এখন বিয়ালৈ আহিছোঁ আমাৰ গাঁৱৰে এজনী ভাগিনৰ বিয়া আৰু এই বিয়াখন খাই কৰি পেলাই তাৰপিছত যাম মানে আমি একদম পূৰা কামপুৰ যাম কামপুৰত মানে আমাৰ বিকিদাহঁতৰ প্ৰগ্ৰেম আছে আৰু কি প্ৰগ্ৰেম আছে গোটেইখিনি গম পাব সকলোখিনি একদম পূৰা শেষলৈকে চাব ভিডিঅ'টো বোলো বিয়াখন খাই কৰি যাওঁ ন এয়া কইনা এয়া সখী দুজনী সখী আৰু এতিয়া বিয়া খাই হৈ গ'ল এতিয়া বোলক আমি প্ৰগ্ৰেমত যাওঁ ঘৰত যাওঁ প্ৰথম ঘৰত গৈ পেলাই বিন্দাছ প্ৰগ্ৰেমত যাম কি একদম নখ পালিচৰ কাৰণে মানে তো এতিয়া বিয়া খাই আহিলোঁ এতিয়া যাম কামপুৰতে কৌতুকৰ অনুষ্ঠান এটা আছে আমাৰ বিকিদাৰ লগত তালৈ যাম তাত গৈ লগ পামগৈ যদিও তুমি মোৰ একে কন্দৰে ছোৱালী 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 জুবিনা আৰু এতিয়া মানে আমি আহি থাকোঁতে ট্ৰেইন আহিবলগীয়া হ'ল এতিয়া ৰাস্তাতে আকৌ ৰখিবলগীয়া হৈছে আমি আৰু স্কুটিত থৈ পেলাই আমি মানে উজ্জ্বলদাৰ গাড়ীত আহিছোঁ উজ্জ্বলদাৰ গাড়ীত এইফালে বিকিদা উজ্জ্বলদাৰ আগত আছে মই বৌ আৰু জুৰিবা পিছত বহিছে আৰু এই দাদা এজনৰ ঘৰত সোমাইছোঁ আহোঁতে আমি দাদাজনৰ ঘৰত এই আমাৰ এই কণমানিজনী এনেকুৱা এটা টেলেণ্ট আছে মানে আপোনাক মই দেখাবলৈ মানে মই কি কৰিলোঁ মই আচলতে ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ এইখিনি মই ভিডিঅ' কৰি ৰাখিলোঁ চাওক আপোনালোকে তাইৰ হাতত বেছি মৰম লাগিব দিয়া তুমি বনাইছা হে তুমি বনাইছা তোমাৰ নামটো কৈ দিয়াচোন কোন ক্লাছত পঢ়া ক্লাছ 3 পঢ়ি এয়া বনাইছে মই ক্লাছ 3 কি কম ধুনীয়া মংগল হওক দেউতাকলে হেপী বাৰ্থডে বনাইছে কিমান ধুনীয়া ডিজাইন ক্ৰিয়েটিভিটি আছে মানে ছোৱালীজনী হেপী বাৰ্থডে টু ইউ পাপা আই লাভ ইউ পাপা ধুনীয়া বনাইছে ন আৰু এটা বস্তু এইবিলাক সৰু সৰু চাগে পাপা অকলে বনাইছে ভিতৰত আৰু মাল আছে এই যে এটা পাচি ন কি হয় এইটো পাচি ইয়াত তাত কি আছে চব তাই বনাইছে পাচিটো তুমি বনাইছা ক্লে দি বনাইছে এইটো ক্লে দি পেলাই মাটিৰ টাইপ এই পাচিবিলাকত আমাৰ যেনেকৈ হেৰি থাকে এই ষ্ট্ৰাইপছ থাকে ধৰি লওক এই বাঁহৰ পাচিবিলাকত এই যেনেকৈ আমাৰ এনেকৈ কাঠি কাটি কাম কৰা থকা সেই বস্তুটো বনাইছে মানে বহুত কষ্ট কৰি বনাইছে তো দেউতাটো তোমাক মিউজিয়ামত থ'ব লাগিছিল মাজনী তাকে আমি মাইনাজনী ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু লগতে এতিয়া আমাক মানে কাৰণ প্ৰগ্ৰেমৰ সময় হৈ আহি আছে আৰু এতিয়া মানে আমাৰ ভিতৰলৈ মাতিছে বোলো চাহ তাহ অকণ খাবলৈ এতিয়া বোলক বহুত গোলা ৰুটি এইফালে ৰুটি চব্জি গাখীৰ চাহ একদম টোটেল মানে একে ভৰাই দিছে প্লেট তাক খাই কৰি যাওঁ আৰু ন তাত লগ পাম আৰু সকলোকে ব'লক আমি পাই গ'লোহি এতিয়া আমাৰ এইফালে আছে ষ্টেজ মানে ব'লক আমি কিনো হয় তাত যাওঁ আৰু
মানে কি মোবাইলত চাৰ্জ নাই বিশেষকৈ সেইকাৰণে বোলো ভিডিঅ'টো ইমানতে সামৰিম আৰু এইখনতে এটা আমাৰ কৌতুক গোষ্ঠীটোৰ এডভাৰটাইজখন দি দিছোঁ যদি কৌতুক গোষ্ঠীটো কাৰোবাক এনেকৈ লাগে তেন্তে আমাক এই কমেণ্টত যোগাযোগ কৰিব বা মোক মেছেজ কৰিব স্পেচিয়েলি বা এনেকৈ যদি লাগতিয়াল হয় আৰু তেন্তে জনাব আৰু দেই বাই বাই ধন্যবাদ শেষলৈকে চোৱাৰ বাবে বহুত বহুত